हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल की खबर सकलो भाले आছেনে বৰ্তমান মোৰ ভাল আজি নতুন এটা ভিডিঅ'লৈকে আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আহক ভিডিঅ'টো উপভোগ কৰিব আৰু ইণ্ডিয়াটো ক'বা দিছোঁ আপোনালোকে চাইছে এখন কি ধুনীয়া সেউজীয়া পৰিৱেশ এটা পাইছে আৰু গছৰ তলত দিছোঁ এইটো গছজোপা আছে গছ থাকিলে মানুহ থাকিম আৰু ধুনীয়া এটা পৰিৱেশ আৰু অক্সিজেন পাই আছে ধুনীয়া এটা মনোমোহা দৃশ্য বুলি ক'ব পাৰি সেউজীয়া আৰু ৰ'দটো ইফালে দিছে বৰ ডাঙৰকৈ দিছে আৰু গছৰ তলত অকণমান ৰৈ দিছোঁ ঠাণ্ডা হৈছে আৰু মোৰ মনটো ভাল লাগিছে আৰু ভিডিঅ'টো বনাবলৈ আহিছোঁ মই লেপেট কটা কছাৰী গাঁৱলৈ আহিছোঁ কিয় ভিডিঅ' বনাবলৈ আহিছোঁ সেইখিনি চাই থাকিব দেই ধুনীয়া এটা ভিডিঅ' ধামাকাৰ হ'বলৈ গৈ আছে চাই ধৰক আহক তেতিয়ালৈ মোৰ পাছে আৰু এইফালে পাছফালে গেটখন দেখিছে সম্পূৰ্ণ হোৱা নাই হ'ব আৰু হ'লগৈ বুলি ক'ব পাৰে বৰ্তমান এইখিনিকে তেতিয়া আহক তেতিয়ালৈ মোৰ পাছে ক'ত আহি আছোঁ আপোনালোক গৈ আছোঁ আহক তেতিয়ালৈ মোৰ পাছে আপোনালোকে লগত লিখা আছে কি ধুনীয়াকৈ লিখি থৈছে আহক পঢ়ি ল'ব অকণমান আপোনালোকে দেই অলপ পঢ়ি লওক আৰু মই এতিয়া আহি আছোঁ গাইজ মই আহি পালোহি তেনেকৈ আৰু বহিব পালে এনেকৈ বহি আছোঁ আৰু এইফালে ফুল মোৰ পাছফালে দেখিছে ফুল মই ভাল পাওঁ ফুল ভাল পোৱা মানুহ বহুত মানুহ আছে ন ময়ো ভাল পাওঁ পানী দেখিলে পিয়া লাগে তোমাক দেখিলে মৰম লাগে সঁচাকৈ নেকি তেতিয়াহ'লে মই পানীটো খাই ল'ম ন পানী খাবলৈ কৈছে পানী খাই আছোঁ গাটো শীতল কৰি লওঁ ন দেহাটো যে মজা বঢ়িয়া মজা পানী খালোঁ দেই গৰম উঠিছে আজি দেওবাৰ যে গাহৰি খোৱা মনত পৰিছে আজি গাহৰি খাবলৈ মনত পৰিছে আজি চাহ দিছে চাহ খাই ল'ব কৈছে চাহ খাই লওঁ দেই ধুনীয়াকৈ লাল চাহ মোৰ এনেও প্ৰিয় খাই লওঁ বাৰু এয়া লাল চাহ মজা লাগিব খাই চাওঁ সঁচাকৈ ভাল লাগিছে মনটো সঁচাই ভাল লাগিছে কটা কছাৰী গাঁৱলৈ আহিলোঁ যেতিয়া মানৱ সোণোৱাল ঘৰলৈকে আহিছোঁ মই মানৱ সোণোৱাল আৰু ময়ো সোণোৱাল দেখিছোঁ কি উদ্দেশ্যলৈ আহিছোঁ তাহাঁতৰ ঘৰলৈ সেইটো আপোনালোক কৈ আছোঁ মানৱ সোণোৱালে অলপ দিনৰ আগতে গিনিজ বুকৰ ৰেকৰ্ড হৈছিল কিয় ৰেকৰ্ড হৈছিল এজনী পখিলা ছবি অংকন কৰি গিনিজ বুকৰ ৰেকৰ্ড হৈছিল আৰু সেই ৰেকৰ্ডে আজি আপোনালোকক তেখেতৰ মুখখন অলপ আপোনালোকৰ মাজলৈকে চিনাকি কৰাই দিবলৈ আহিছোঁ আৰু কেনেকুৱাকৈ ছবি আঁকিছিল সেইখিনি তেখেতৰ মুখেৰে অকণমান জানিবলৈ চেষ্টা কৰিম ন তেতিয়াহ'লে কিনো বস্তু পাইছিল গিনিজ বুকৰ পৰা এখন চাৰ্টিফিকেট বা মেডেল আৰু কি পাইছে আপোনালোক দেখুৱাইছোঁ চাওক এইটো মেডেল আৰু এইফালে চাৰ্টিফিকেট এখন ইণ্ডিয়ান বুক অফ ৰেকৰ্ড লিখা আছে আৰু এইখন বুকখন চাওক কি ধুনীয়াকৈ দিছে বুকখন ইণ্ডিয়ান বুক আৰু এইফালে এইটো বক্সটো সেইটো বক্সটো আৰু ভিতৰত কি আছে চাওক কি ধুনীয়া বস্তু আছে এইখন চাৰ্টিফিকেটৰ সৈতে তেওঁ এখন আইডেণ্টি কাৰ্ড দিছে এইখন কাৰ্ডখন মানৱ সোণোৱাল সেইটো কলম এটা দিছে আৰু এইফালে এইটো আইডেণ্টি কাৰ্ডেই দিছে তেতিয়া তেওঁ ওচৰলৈকে যাওঁ বলক তেতিয়াহ'লে সৰু টিকেট দুটা দিছে এইকেইটা ক'ত লগাব নাজানো ইয়াত লিখা আছে গিনিজ বুক অফ ইণ্ডিয়া ইয়াতো দুটা টিকেট দিছে চৰকাৰ ফালৰ পৰা পাইছে এই বুকখনতনো কি আছে অকণমান আপোনালোকক খুলি দেখুৱাইছোঁ দেই ধুনীয়া ছবি এইবোৰে কোনোবা গিনিজ বুকত ৰেকৰ্ড হোৱা মানুহ ইয়াতে আছে চব গিনিজ বুকৰ ৰেকৰ্ড হোৱা মানুহে আছে এইবোৰ চব ইয়াতে আছে চব পোনপ্ৰথমে তোমাক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈকে অশেষ ধন্যবাদ কি খবৰ তোমাৰ ভাল লাগিছে আজি অৱশেষত হ'লগৈ আৰু তোমাৰ নামটো কৈ দিয়াচোন এবাৰ নিজে মানৱ সোণোৱাল লেপেট কটা কছাৰী কথা তুমি কেনেকুৱা ছবি অংকন কৰি মানে গিনিজ বুকৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে এজনী পখিলা বনাইছিলোঁ চাউল সৰিয়হ আৰু চাউল দি তুমি পখিলাজনী তোমাৰ ওচৰত আছেনে সেই পখিলাজনী হয় আছে দেখুৱাই দিব পাৰিবা পাৰিম থেংক ইউ দেখুৱাব আহা
আপোনালোকৰ মাজলৈকে আনিছোঁ পখিলাজনীক যোনজনী ছবি আঁকি অংকন কৰি গিনিজ বুকৰ ৰেকৰ্ড হৈছিল এইজনীয়ে। চাই লওক ভালকৈ আপোনালোকে। চাউল, সৰিয়হ আৰু কি আছে চাহপাত। এইখিনি চাহপাত, কলাখিনি চাহপাত, এইখিনি সৰিয়হ, এই চাউল, তিনিটা বস্তু লগ লাগি এজনী পখিলা হ'ল ন। এতিয়া ধুনীয়া ধুনীয়াকৈ এইটো গ্লাছত হেৰি কৰিছা নি? ধুনীয়াকৈ ফ্ৰেমটো বনাই দিছা, ভাল লাগিছে। এইটো কিহৰ হয়? এইটো তুমি অংকন কৰা নি? মজা অংকন কৰিছে ছাৰ। আৰু ইফালে আছে কৃষ্ণ। কৃষ্ণ তোমাৰে ন? বঢ়িয়া অংকন কৰিছে। আৰু এনেকৈ ফ্ৰেমটো বনাই দিবা যেনেকৈ পখিলাজনী হৈছে ন। ভাল লগা নাই এতিয়া বাৰু? ফ্ৰেমটো বনালে বেছি ভাল লাগিব। আৰু এনেকৈ ছবি অংকন কৰি থকা কিছুমান ফটো ল'লোঁ আৰু ভিডিঅ'ত মই দিলোঁ ফটোখন। কিছু ভাল লাগিছে ফটোখন। আৰু এইফালে দাইলে দি আঁকিছে এজোপা ফুল, আৰু এইফালে চাহপাতে গুড়া আঁকিছে। বহুত ভাল লাগিছে, গুড়াটো চোৱাচোন, ভাল লাগিছে। এনেকৈ আগবাঢ়ি যাওক তেখেতে। আমাৰ ভাত খোৱা হৈ গ'ল গোটেইকেইটাই। হাঁহে কোমোৰা খালোঁ। কেনেকুৱা পালে আপোনালোকেতো গম নাপাই চাগে, আমি খালোঁ, বহুত মজা পালোঁ আজি দিনটোত। নিজে বনালোঁ, নিজে খালোঁ, এনেকুৱা জুইশাল এটা পালোঁ বহুত দিনৰ মূৰত, আৰু ভাল লাগিলে। ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু এতিয়া সামৰিছোঁ। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি নতুনকৈ আহিছে মোক ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। অ'কে, বাই, গুড নাইট।